আজি দুপৰীয়া সাজতনো কি ৰান্ধিলোঁ মই তাকে চাওঁ আহক। এয়া ডাল কচু দেখিছে নহয়, ডাল কচু পিটিকা বনাইছিলোঁ। সেইকাৰণে ডাল কচুকেইডাল বাছি কুচি ল'লোঁ আৰু ঔটেঙা দালি এইফালে বহাই দিলোঁ। ৰাতিপুৱা যিবোৰ নিজৰ কাম বন কৰিব থাকে সেইবিলাক কাম বন কৰি মেলি 11টামান বজালৈকে আজৰি হওঁ, মানে আকৌ দুপৰীয়া সাজ বনাব হয়। যিহেতু ডাল কচু নিজে বুটলি আনিলোঁ আৰু এয়া বহাই দিলোঁ। যিহেতু মই পিটিকাহে খাম সেইকাৰণে তেল মছলা একো দিয়া নাই। পিটিকাখিনি অকণমান নিমখ আৰু নহৰু 5 ফুটামান দি সিজিব দিম। আৰু আজি যিহেতু মানুহজন মইহে, মা দেউতা নাই, ফুৰিব গ'ল। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ ফালে কেইবাদিনো ৰ'দৰ পাছত আজি যিহেতু অলপ বৰষুণ দিছে, বতৰটো অলপ ঠাণ্ডাই। আৰু এইফালে আলু ভাজিব লৈছোঁ, যিহেতু সৰু আলু কাটি থোৱা আছে। আৰু আমাৰ মাইকী মানুহবোৰৰ যিহেতু গৰম ঠাণ্ডা কথা নাই, পাকঘৰৰ কামবোৰ থাকেই। ভাত পানী বনোৱা মেলা সেইবিলাক সদায় কৰি থকা কাম, কৰিবই লাগিব। যিহেতু সকলো মাইকী মানুহৰ একেই কাম, এইকেইটা কৰিবই লাগিব। আৰু কাম বুলি নহয়, যদি নিজৰ দায়িত্ব বুলি ভাবি লয় কৰাত বেছি সহজ হয় যিহেতু। আৰু সকলোৱে নিজৰ নিজৰ কৰ্ম জীৱনত ব্যস্ততা থাকেই। যদিহে মাইকী মানুহবোৰে ভিতৰৰ পাকঘৰত বা অন্যান্য ভিতৰৰ কামত হাত আগবঢ়ায়, সেই অনুপাতে পুৰুষসকলেও বাহিৰত কাম বনত ব্যস্ততা থাকে। আৰু তেনেদৰে চলি গৈ আছে, নহয় জানো বাৰু। আৰু ইফালে মোৰ যিহেতু কচু পিটিকা হৈ গ'ল, তাতে অলপ নেমু চেপি দিছোঁ। মোৰ দৰে এনেকৈ কচু পিটিকা খাই কোনে কোনে ভাল পায় আপোনালোকে জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ। আৰু আনফালে মোৰ ভাতৰ থালি ৰেডি হৈ গ'ল। ঔটেঙা দালি আৰু এয়া আলু ভাজি, তাৰপিছত খৰিচা আচাৰ আছিলে, তাৰপৰা কচু পিটিকা আৰু অলপ চালাড আৰু পাপৰ। এনেকৈ আজি থলুৱা খাদ্যৰে দুপৰীয়া ভাতৰ থালি ৰেডি কৰিলোঁ। আৰু মোৰ দুপৰীয়া ভাতৰ থালি চাই কোনে কোনে ভাল পালে কমেণ্ট কৰি জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ বাই।